ফ্ৰেণ্ডছ আহক আজিৰ ভিডিঅ'টো আমি অসমৰ বিষয়ে চাওঁ অসমৰ এৰিয়া হ'ল 78,438 স্কয়াৰ কিলোমিটাৰত অসমখন ফেলি আছে গোটেই আমাৰ ভাৰতবৰ্ষৰ ভিতৰত 2.4% তাৰ লেণ্ডমাছ হয় অসমৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত 2011 সেন্সাছৰ মতে অসমৰ পপুলেশ্যন 3.12 কৰোৰ হয় সেই পপুলেশ্যনটো গোটেই ভাৰতবৰ্ষৰ ভিতৰত 2.58% হয় আৰু আমাৰ অসমৰ ভিতৰত সবচে ডাঙৰ আপোনাৰ ডিস্ট্ৰিক্টখন হৈ গ'ল ৱেষ্ট কাৰ্বি আংলং যাৰ এৰিয়া হ'ল 10,434 স্কয়াৰ কিলোমিটাৰ আৰু সবতছে সৰু ডিস্ট্ৰিক্টখন হৈ গ'ল সাউথ সালমাৰা মানকাছাৰ যাৰ এৰিয়া হ'ল আপোনাৰ 568 স্কয়াৰ কিলোমিটাৰ এটা চাও অসমৰ সীমা কাৰ লগত লাগি আছে অসমৰ সীমা 7খন ষ্টেটৰ লগত লাগি আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু ৱেষ্ট বেংগল আৰু দুখন ইন্টাৰনেশ্যনেল বৰ্ডাৰ কানেক্ট হৈ আছে ভুটান আৰু বাংলাদেশৰ লগত অসমে গোটেই ভাৰতবৰ্ষৰ ভিতৰত 52% টি প্ৰডাকচন কৰে আৰু 30% সিল্ক